নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি কাছি বাৰ লগত যাব ওলাইছোঁ মন্দিৰ আৰু বোলক আপোনালোকক দেখুৱাই থাকে। মন্দিৰটো মানে অলপ বেলেগ, আপোনালোকে মন্দিৰবোৰ দেখি থাকে ধুনীয়াকৈ সজাই পৰাই থাকে, কিন্তু আমি যোনটো মন্দিৰত গৈছোঁ সেইটো অলপ বেলেগ। বাৰু আপোনালোকে ভিডিঅ'টো বহুত লৰি আছে চাগে ন, কি কৰিব, আইফোন নহয় যে ৰাস্তাটো বেয়া। ব্লককেইটাৰ ৰাস্তা মানে টমটমত গ'লে বহুত এনেকৈ মানে ডান্স কৰি যোৱাৰ নিচিনা লাগে, সেইকাৰণে গৈ আছোঁ আৰু বাটটো দেখিছেনে ৰাইজ কিমান বেয়া, সেইকাৰণে আপোনালোকে অকণমান এডজাষ্ট কৰিব দেই, ভিডিঅ'টো অলপ কপি গৈছে। এতিয়াহে গৈ গৈ মানে ভাল ৰাস্তাটো পাইছোঁ। আৰু আগতে যে এইটো মন্দিৰত আমি খুব যাওঁ, মানে বহুত যাওঁ, মানে কিমান বাৰ গৈছোঁ হিচাপ নাই আৰু ইয়াতে আহিবৰ পৰা মানে বহুত বাৰ গৈছোঁ। গৈ থাকক বোলক, ধুনীয়াকৈ আপোনালোকক দেখুৱাই যাম। আপোনালোকে বা মাতটো শুনিছেনে নাই, মোৰ ইমান বতাহ দিছে। আৰু এতিয়াতো শিৱৰাত্ৰিও আহি আছে, বেছি দিন নাইয়ে আৰু 8 মাৰ্চ। আৰু আপোনালোকে কেনেদৰে পালন কৰিব, ময়ো বাৰু সেইটো ভিডিঅ' আনিম, আপোনালোকে চাব পাৰিব তেতিয়া। এইখিনিতে আপোনালোকক মই এটা স্পেচিয়েল কথা কওঁ দেই, এই যে ৰাস্তাটো ইফালে সোমাই যোৱা দেখিছে যে, তাতে আৰম্ভ হৈছিল মোৰ হাজবেণ্ডৰ লগত মোৰ প্ৰেম। মানে কেনেকৈ কি কথা, এইটো অলপ অদ্ভুত ন, এনেকুৱা এটা জেগাত আমাৰ প্ৰেম আৰম্ভ হৈছিলে। বাৰু সেইবোৰ আপোনালোকক পিছে পৰে ক'ম। এয়া আহি আহি আমি মন্দিৰটো পালোঁ। মন্দিৰটো যে ধোঁৱা ওলাই আছে যে, তাতে মন্দিৰটো মানে গোটেইখিনি চিকুণাই থকা হৈছে, যিহেতু শিৱৰাত্ৰিলৈ আৰু বেছি দিন নাই, সেইকাৰণে পাতবোৰ জ্বলাই দিছে লেতেৰাখিনি। আৰু এয়া আমি গৈ পাই হাত ভৰি ধুবলৈ ওলালোঁ। আৰু টিউবৱেলটো দেখিছেনে, অকণমান বেলেগ ধৰণৰ। আগতে LP স্কুলবোৰত এনেকুৱা টিউবৱেল খুব দেখোঁ, আৰু আমি পঢ়ি থকা সময়তো আছিলে। এয়া মই এই কুঁৱাটোৰ পৰা পানী তুলি ঘটটোত ভৰাই ল'ম, আৰু যাতে মই শিৱলিংগত ঢালিব পাৰোঁ। মানে নিয়মটো এনেকুৱা জানেনে, বাহিৰত যে টিউবৱেলটো আছে তাত ভৰি ধুবলৈ পানী, আৰু যদি শিৱলিংগত ঢালিব বিচাৰে তেতিয়াহ'লেতো ঘৰৰ পৰা পানী আনিব চবৰে সুবিধা নহয়, সেইকাৰণে ইয়াত এই কুঁৱাটোত হৈছে, ইয়াৰ পৰা পানী তুলি আপোনালোকে ঘটত লৈ শিৱলিংগৰ ওপৰত ঢালিব পাৰে। মই যাই পোৱা সময়খিনি যিহেতু বেলেগ দুজনে সেৱা কৰি আছিলে, সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক মই গোটেইখিনি দেখুৱাই দিওঁ কি কি আছে ইয়াত। এইখিনি অকণমান এতিয়া পুৰণা নিচিনা লাগি আছে, যিহেতু মহাশিৱৰাত্ৰিলৈ আৰু মাজত কেইটামান দিন গোটেইখিনি চিকুণাই তুলিব, আৰু নতুন ৰূপেৰে সজাই তুলিব, নতুন ফুল দিব, নতুন কাপোৰ দিব, তেনেকৈ সজাই তুলিব, আৰু অগণন ভক্তৰ ভিৰ হ'ব। আপোনালোকেতো মন্দিৰটো দেখিলে, এই মন্দিৰটো অৱস্থিত ঢেকিয়াজুলিৰ অন্তৰ্গত তিনখৰীয়া চাহ বাগিচাৰ বুলি কয় জেগাডোখৰ। তাৰে ভিতৰত মন্দিৰটো আচলতে এখন চাহ বাগানৰ মাজত বুলি ক'ব লাগিব, কাৰণ আপোনালোকে দেখিছে নহয়, সেয়াফালে গোটেই চাহ বাগান ফুলি হৈ আছে বাৰু এতিয়া, আৰু সেইফালেও আপোনালোকক মই আহোঁতে দেখাইছিলোঁ। এইটো হৈছে মন্দিৰটোৰ ভিতৰ ভাগ, আৰু বাহিৰৰ পৰাই গোটেইখিনি দেখা পায়। আপোনালোকে দেখিছে ন, ইমান বতাহ দি আছে। ইয়াত আহিলে মানে এইটোৱে শান্তি, এইটোৱে মানে ভাল লগা এটা হেৰি, আৰু য'ত মানে কোনো জটিলতা নাই, আধুনিক একো বস্তু নাই ইয়াত, আধুনিক বস্তুৰ পৰা নিলগত। কেনেকুৱা লাগিছে কোৱা আহি পেলাই? বহুত ভাল লাগিছে। ইয়াত চাওক, ইমান মানে ডাঙৰ এডাল গছ, আৰু এই গছডালৰ ইমান ঠাল ঠেঙুলি, আপোনালোকক মই ভিডিঅ'ত দেখালোঁ নহয়, সেইডাল গছ, আৰু ইয়াৰ ঠাল ঠেঙুলি মানে গোটেই বগাই গৈছে। সেয়া চাওক, ইমান দূৰ দূৰণিলৈ ঠাল ঠেঙুলি বগাই গৈছে। আৰু এডাল বট গছ ন, আহত নহয় বট হয় নেকি। মই এই গছজোপাৰ তলতে অতীজৰ পৰা মানে অতীজৰ পৰা ইয়াত মানুহে চাকি জ্বলাই আহিছে। আপোনালোকে দেখিছে ইয়াত কোনো আধুনিকতা নাই, বহুত ধুনীয়াকৈ এটা শান্তি পৰিৱেশৰ মাজত আপোনালোকে আহিলে ইয়াত চাকি জ্বলাব পাৰিব, ভগৱানক মাতিব পাৰিব। কথা ক'লোঁ দেই আপোনালোকক, এতিয়া মই পূজা ভাগ কৰোঁ, নহ'লে আকৌ দেৰি হৈ যাব নহয়, ইফালে ঘৰটো যাব লাগে। আমাৰ পূজা কৰি শেষ হ'ল, এতিয়া ঘৰলৈ যাওঁ, যিহেতু আমাৰ টমটমখন ৰখি আছে। তেখেতৰ আৰু বেলেগতো কাম আছে ন, অকল আমি ইয়াত ফটো ভিডিঅ' কৰি থাকিলেতো নহ'ব। আৰু যাওঁ এতিয়া। মায়ে বা কি কৰি আছে, মায়ে বা কি কৰি আছে ন। মন্দিৰৰ পৰা আহি পালোঁ ৰাইজ, এটা খুব ধুনীয়া বস্তু ৰেডি কৰিছোঁ, ব'লক আপোনালোকক দেখাওঁ। বহুত ধুনীয়া এটা বস্তু ৰেডি কৰিছোঁ, যিটো দেখিলে আপোনালোকৰো লোভ পানী কৰিব। আহি গ'লোঁ পুৰা কিটচেনত, আৰু বস্তুটো হৈছে এইটো, টেন টেন, জাষ্ট ৱাও।
কমলা টেঙা হওক বা যিকোনো টেঙা খোৱাৰ পিছত ৰসখিনি বাৰু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মোৰ পিছে বৰ প্ৰিয়। মই আগৰ পৰাই যিটো বাচনত মানে ৰেডি কৰোঁ খাবলৈ মোক তাতেই লাগিব, তেতিয়াহে ৰসখিনি খাবলৈ পাম। ইফালে আমাৰ ভাত ৰেডি কৰিলে, মানে মা আৰু বা দুজনী। এয়া তিলৰ চাটনি, তাৰপিছত ৰঙালাও আৰু আলুৰ জোল, এয়া গৰম পানী। এইফালে আমি খাবলৈ পূৰা ৰেডি হৈ গ'ল। এনেকৈ আমি ঠাণ্ডা দিনকেইটাত প্ৰায়ে ৰ'দত বহি ভাত খাওঁ পিছফালৰ বাৰান্দাত, আৰু এনেকৈ ভাত খোৱাৰ মানে মজাই বেলেগ। আৰু ভিতৰতো খাওঁৱেই, কিন্তু বাহিৰতো কেতিয়াবা কেতিয়াবা খাব লাগে। মুনু কি খাই আছ? এইফালে চাওঁ। অথনি আৰু ভাত খোৱাৰ পিছত ভিডিঅ'টো কণ্টিনিউ নকৰিলে, মানে ভাত খাই পেলাই শুলোঁ। শুই পেলাই এতিয়া উঠিছোঁ। মায়ে চাগে আকৌ চাহ বনাইছে, মানে আজিৰ দিনটো খাই থকা দেখুওৱাৰ নিচিনাই হৈছে। বাৰু মই চাহখিনি খাই লওঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ক'ব লৈছিলোঁ চেনেলটো ছাবস্ক্ৰাইব নকৰিব।